আজি আমাৰ এপিপি দলীয় এপ্ৰিল 2 তাৰিখত জন্ম হোৱা আজি আমাৰ সিস্টেম যেটো আজি আমাৰ ব্লক শপথ গ্ৰহণ হৈছে তো ইয়াত নিশ্চয় আপোনালোকে জানে যে বহুত মানুহ হৈছে তো আজি আমি এটা নতুন আজি আমাৰ বিটিসিত দুইটা সক্ৰিয় রোলিং সরকার আছে আজি এপিপি সরকার কেলে হলে সেইটো আমার জনসাধারণে জানে ভালকে সেইটোৰ কাৰণে আজি অল্টারনেটিভ পার্টি অফ বড়োল্যান্ড যেটো নতুন সংগঠন ওলাইছে আমাৰ এই পলিটিকেলত এতিয়া আমি দেখিবলৈ পাইছোঁ যে জনসাধাৰণে বহুত মানে জাকজমক দলে বলে আহি এপিপিত যোগদান কৰি আছে আমিও আজি ইউপিপিএলৰ জইণ্ট কনভেনৰ আছিলোঁ মই পলিটিকেল কিন্তু আজি মই বাধ্যতাত এপিপিত আহিব লগা হ'ল যেতিয়া মই ইউপিপিএলত আছিলোঁ এনেকুৱা হৈছে যে যিটো আমি প্ৰতিশ্ৰুতি দিয়া আছিল জনসাধাৰণক যে সেইটো কৰিম আৰু আমাৰ যিটো CM ছাৰ প্ৰমোদ ছাৰে কৈছিল যে মোৰ ওচৰত ভেঞ্চাৰ স্কুল এটাও নাথাকিব সব মই প্ৰভিঞ্চিয়েলাইজ কৰিম বুলি নিজে একেতে প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু এই মাষ্টাৰবিলাকো আজি এপিপিত যোগদান কৰি আছে এইটো সঁচা কথা এতিয়া আমি ভাবোঁ যে আমাৰ এপিপি দলক কোনোমতে বাধা দিয়া বা ৰখিব পৰা আৰু ক্ষমতা নাই কাৰণ এতিয়া আমাৰ এই 11 নং বাকপুংগ্ৰী ইতিমধ্যে অলৰেডি আমাৰ কেণ্ডিডেট নিয়োগ কৰা হ'ল শ্ৰীমতী উদাংশ্ৰী নাৰ্জাৰী ডাঙৰীয়ানী এখেতক অলৰেডি কেণ্ডিডেট হিচাপত আজি আমি গাঁৱে ভূঞে নিৰ্বাচন চলাই আছে ইতিমধ্যে আমাৰ ব্লক কমিটি অলৰেডি হ'ল ডিষ্ট্ৰিক্ট কমিটি অলৰেডি হ'ল কেন্দ্ৰীয় কমিটি অলৰেডি হৈ গ'ল এতিয়া আমাৰ যিটো এপিপি দলীয় সেইটো মানে ক'ব লাগিব যে একদম 100ৰ 100 আজি জিকাত আছে সেইটো কথা সঁচাই কথা চাওক আপোনালোকে পাব্লিকৰ অপিনিয়নবিলাক লওক গাঁৱে গাঁৱে গৈ পেলাই কেনেকুৱা লাগে কেনেকুৱা কয় পাব্লিকে কেনেকুৱা ছাপৰ্ট আছে এপিপিৰ লগত একদম আপোনালোকক বছত আমি এইটোৱেই কওঁ যে এপিপি বাকুংগুৰি এৰিয়া ৱেষ্টত এইবাৰৰ কাৰণে জয়যুক্ত একদম কাটাং যেহেতু ষ্ট্ৰং বিপিএফ আৰু ইউপিপিএল পাৰ্টি আছে কেনেকৈ যুঁজিব পাৰিব বুলি ভাবে আচ্ছা ইউপিপিএল পাৰ্টি হৈছে পৰিৱৰ্তন চৰকাৰ কিন্তু এখেতে জনসাধাৰণৰ এনেকুৱা ভলম্বন দেখাইছে যে আমি প্ৰত্যেক পৰিয়ালক আমি 1 বিঘাকৈ পাট্টা মাটি দিম বুলি প্ৰতিশ্ৰুতি লৈছে আৰু কি কৰিছে এখেতে প্ৰত্যেকটা ঘৰীয়াৰ পৰা 500 টকাকৈ লৈছে আজিলৈকে পাট্টা মাটি দিব পৰা নাই তো এনেকুৱা সেল্ফ হেল্প গ্ৰুপ বুলি কৈছিল এই গ্ৰুপবিলাকক 75,000 টকা দিম বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল আজি এই গ্ৰুপবিলাকৰ মহিলাবিলাকে আমাৰ এপিপিত যোগদান কৰি আছে আৰু চাওক এই যে বিচিডিসি এটা বিচিডিসিত একটা ট্ৰেক্টৰ দিয়াৰ কথাও প্ৰতিশ্ৰুতি দিছে জনসাধাৰণক আজিলৈকে এটাও ট্ৰেক্টৰ আহি পোৱা নাই সেইটোৰ কাৰণে পাব্লিকক ইমান যে ঠকালে পাব্লিক ইমান বেয়া পাইছে পাব্লিক আজি কৈছে যে আমঠেঙা বজাৰত কিমান বিক্ৰী কৰিব এই আমঠেঙা আৰু দৰ্শকে ৰাইজে জনগণে নাখায় আৰু এনেকুৱা অৱস্থাত হৈ আছে হয় এপিপি চৰকাৰ গঠন কৰিব সেইটো আশা আৰু অলৰেডি আমাৰ বাকুংগুৰি হিচাপে আমি ক'ব লাগিব যে বাকুংগুৰিটো অলৰেডি কাটাং হৈ গ'ল যে সেইজন জয়যুক্ত হ'ব বাকুংগুৰিৰ এক্সিষ্টিং এমচিএলএ উদ্ধাৰ কৰিব পাৰিব না আচ্ছা দনেশ্বৰ গয়াৰী ছাৰৰ কথা মই ক'ম দনেশ্বৰ ছাৰ বা আমাৰ বিপিএফ চৰকাৰ ইমান বেয়া নহয় কাৰণ বিপিএফ চৰকাৰ যেতিয়ালৈকে মানে বিপিএফ চৰকাৰ যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা বিপিএফ চৰকাৰে জনসাধাৰণক সুবিধা দিয়া হৈছে খাস মাটি হওক পাহাৰীয়া মাটি হওক জাহাৰ জংঘলে হওক কাটি পেলাই বাগান চাহ বাগান ৰবাৰ বাগান বহুত খেতি কৰি আজি মানুহে উপাৰ্জন কৰি আছে বহুত সুবিধা হৈছে কিন্তু আজি আমি পাৰ্টিক দোষাৰোপ কৰিব নাযাওঁ কিন্তু মানৱ হিচাপত আমাৰ বাকুংগুৰি যিটো MCLA আছিলে এখেতে 10 বছৰ MCLA পিছত এখেতে 10 বছৰ পিছত EMO হৈছে কিন্তু এখেতে EM হোৱাৰ পিছত এনেকুৱা দুৰ্ভাগ্যজন যে স্পষ্টৰ এইটো পাইছে মানে ডিপাৰ্টমেণ্টটো পাইছে স্পৰ্টছ ডিপাৰ্টমেণ্ট পোৱাত স্পৰ্টততো ইমান মানে ডিপাৰ্টমেণ্টত বাজেট নাই গতিকে অলপ তাৰ পৰাই তাৰ অলপ উইক হৈছে হোৱাৰ পিছত আজি যিটো আগন্তুক ইলেকশ্যন 2025 ছেপ্টেম্বৰ যিটো আহি আছে
ইয়াত কি হ'ল একেটাৰ আজি এওঁৰ মানৱ হিচাপত যিটো মানে শৰীৰ তাৰ একদম দুৰ্বল হৈ গ'ল বেমাৰ হয় খোজ কাঢ়িবই নোৱাৰা হৈছে মানুহজন ইমান দুৰ্বল আজি যদি মানুহজনক আমি জয়যুক্ত কৰাই দিম গাঁৱে ভূঞে যাবই নোৱাৰা হৈছে এনেকুৱা অৱস্থা এই মানুহজনক কেনেকৈ আমি ভোট দি জয়যুক্ত কৰিম সেইটো কাৰণে আমাৰ গহেৰী ছাৰক মই অনুৰোধ কৰোঁ যে এখেতে হয়তো অলপ ৰিলেক্স লওক বিপদৰ মানুহ নহয় আছে একদম নচলে আপোনালোকে নিজে দেখিলে মনটো খান্দিব আপোনালোকৰ এই বুঢ়া মানুহজনে কিয় এনেকৈ মানে আকৌ আৰু পলিটিকেলত ওলাই আছে এতিয়া আপোনালোকে নতুন কেণ্ডিডেট বিচাৰে ৰাইজৰ কাৰণে কাম কৰিবলৈ নতুন না সেইটোৱে দেখিছে যে বি পি এফত কোনো তেনেকুৱা ব্যৱস্থা নাই যে ভাল এটা উপায় বা তেনেকুৱা এটা মেজৰিটি বা তেনেকুৱা ব্যক্তি নাই নেকি সেইটো পাব্লিকে অলপ অনুমান কৰিছে যে এনেকৈ কিয় হ'ব লাগে কেণ্ডিডেট হিচাপত ভাল একটা থাকিব লাগিছিল তো ওই হিচাপত আহি আজি বি পি এফক আমি ক'ব নাযাওঁ যে বি পি এফ আজি কিয় ইমান দুৰ্বল কিন্তু এই কেণ্ডিডেট লৈ কিছুমান মানুহ ব্যক্তিবিলাকে মানে অলপ মনটো মাৰিছে क'क्राझारनि CITआव मुं थिसन्नो गोसो जानाय फरायसाफोरनि थाखाय मोनसे गोजोनथाव रादाब सेन्ट्रेल इन्स्टिट्युट अफ टेक्न'लजि क'क्राझारआ 2025-2026 सोलोंथाइ बोसोरनि थाखाय मुं थिसन्नायनि एन्ट्रेन्स एग्जाम खुंनो थांगासिनो दङ डिप्ल'मा बिटेक एमटेक बेचेलर एन्ड मास्टार अफ डिजाइन आरो PhD नि थाखाय एन्ट्रेन्स एग्जाम खुंनाय जागोन डिप्ल'मा प्रग्रामाव दङ CE, CSE, ECE, FPT, CAI आरो AMT BTEC प्रग्रामाव दङ CE, CSE, ECE, FET आरो IE MTEC प्रग्रामाव दङ WRH, CSE, FET आरो GET बेचेलर अफ डिजाइन आरो मास्टार अफ डिजाइनआव दङ MCD आरो PhD नि थाखाय CE, CSE, ECE, FET, IE, ME, Physics, Mathematics, Chemistry आरो HSS बे समाव अनलाइन आर'जलाइ लानाया सोलिगासिनो दङ आरो बियो फैगौ 31 मेसिम थागोन डिप्ल'मा बिटेक आरो एमटेकनि एन्ट्रेन्स एग्जामखौ फैगौ 8 जुनाव खुंनाय जागोन आरो PhD नि एन्ट्रेन्स एग्जामखौ 15 जुनाव खुंनाय जागोन आबुङै मिथिनो थाखाय एडमिशन सेल CIT क'क्राझारनि मबाइल नम्बर 9365031406 आव सुलाद लानो हागोन एबा query 2025@cit.ac.in आव इमेल खालामहरनो हागोन बेनि अनगायै cit.ac.in एबा admission.cit.ac.in बे मोननै वेबसाइटआव हाबनानै नायनो हागोन